ড্ৰাইভিং লাইসেন্স আৰু আৰচিখন লগত নাথাকিলেও টেনশ্যন নাই, কিয়নো আপোনাৰ হাতত, মোৰ হাতত, আমাৰ সকলোৰে হাতত বৰ্তমান এণ্ড্ৰইড মোবাইল, স্মাৰ্ট মোবাইল এটা আছে, ফোন আছে। চ' এইটোৰ সহায়ত কেনেকৈ আপুনি আপোনাৰ নিজৰ ড্ৰাইভিং লাইসেন্স আৰু আৰচিখন ইয়াত ছফ্ট কপি হিচাপে ৰাখিব পাৰিব, সেই বিষয়ে নমস্কাৰ ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। যোনটো যান বাহন আইন 2019 এই আইনখন প্ৰণয়ন হোৱাৰ লগে লগে আমাৰ যিবিলাক আগৰ ফাইনবিলাক আছিল, বিভিন্ন সময়ৰ যোনটো আৰচি বা ড্ৰাইভিং লাইসেন্স বা ইত্যাদিৰ যিবিলাক ফাইনবিলাক আছিল, সেই ফাইনটো বৃদ্ধি হৈছে। তাৰ লগে লগে আমাৰ এটা অসুবিধা হৈছে যে আমি আমাৰ আৰচিখন আৰু ড্ৰাইভিং লাইসেন্সখন এইটো আমি কি সদায় পকেটত লৈ ফুৰিব লাগিব? ড্ৰাইভিং লাইসেন্স এনি টাইম আমি পকেটত লৈ ফুৰাৰ প্ৰয়োজন নাই, যে তাৰ কাৰণে আমি এটা মোবাইলত, আমাৰ এণ্ড্ৰইড মোবাইলত এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব, সেইটো হ'ল এম পৰিবহণ। আৰু এই এম পৰিবহণ এপছটোৰ জৰিয়তে আপোনালোকে আৰচি আৰু ড্ৰাইভিং লাইসেন্সৰ ছফ্ট কপি হিচাপে আপোনালোকে তাত আৰচি বা ড্ৰাইভিং লাইসেন্সৰ গোটেই ডিটেইলছটো তাৰ পৰা আপুনি শ্ব' কৰিব পাৰিব। বন্ধুসকল, প্লে ষ্ট'ৰত গৈ আপোনালোকে এম পৰিবহণ এটা এপছ আছে, এইটো ডাউনলোড কৰি লওক। তাৰপিছত আপোনাৰ মোবাইল নাম্বাৰ দি ইয়াক ৰেজিষ্টাৰ কৰি লওক। এটা OTP আহিব আপোনাৰ মোবাইল নাম্বাৰত, সেই OTPটো আপুনি ইয়াত দি কিনে ৰেজিষ্টাৰ কৰিব পাৰিব। কমপ্লিট ইয়ৰ প্ৰফাইল। এতিয়া আপোনাৰ নাম টাইপ কৰক। আৰু চাইন আপ কৰি দিয়ক। এতিয়া বন্ধুসকল, যে আৰচি আৰু ড্ৰাইভিং লাইসেন্স কেনেকৈ ইয়াত এড কৰিম। আৰচি এড কৰিবলৈ আপোনাৰ আৰচিখন ওলাই লওক আৰু ওপৰত আৰচি লিখা অপশ্যনটো ক্লিক কৰক। তাৰপিছত আৰচিৰ থকা নাম্বাৰটো আপুনি টাইপ কৰক। আপোনাৰ আৰচি ইয়াত এড কৰাৰ কাৰণে ভেৰিফাই কৰিব লাগিব। চেচিছ নম্বৰৰ শেষৰ 4টা সংখ্যা আৰু ইঞ্জিনৰ নাম্বাৰৰ শেষৰ 4টা সংখ্যা আপুনি টাইপ কৰক। যোনটো আপোনাৰ আৰচিখনত আছে সেইটো টাইপ কৰাৰ পিছত ভেৰিফাইড ক্লিক কৰক। তেতিয়াহ'লে আপোনাৰ আৰচিখন ভেৰিফাই হ'ব আৰু ইয়াত এড হৈ যাব। চ' আপোনাৰ আৰচিখনৰ গোটেই ডিটেইলছখিনি ইয়াত ডেছবৰ্ডত এড হৈ গৈছে। এটা SQ স্কেন এটা অপশ্যন পাব। সেই স্কেন কৰা SQ কোডটো দি আপুনি যিকোনো সময়ত আপোনাৰ গোটেই ডিটেইলছখিনি, গাড়ীখনৰ ইঞ্চুৰেঞ্চ আছে নে নাই, কিমান তাৰিখে কিনিছে, কিমান CC হয়, কেপাচিটি কিমান, চেচিছ নম্বৰ, গাড়ীৰ গোটেই তথ্য, মানে গোটেইখিনি তথ্য, সকলো তথ্যখিনি ইয়াত পাই যাব। একেদৰে বেক কৰক আৰু ওপৰত থকা এইবাৰ DL অপশ্যনটোত ক্লিক কৰক। চ' এতিয়া আপোনাৰ ড্ৰাইভিং লাইসেন্সৰ গোটেই ডিটেইলছটো এড কৰিব পাৰিব। চ' ইয়াত DL নাম্বাৰ, ড্ৰাইভিং লাইসেন্সৰ নাম্বাৰখিনি এড কৰাৰ কাৰণে আপোনালোকে DLত থকা সংখ্যাকেইটা ইয়াত টাইপ কৰিব লাগিব। সকলো আপোনাৰ DLত থকা ডিটেইলছখিনি আহি যাব, নাম আৰু ইয়াত এক্সপায়াৰি ভেলিড আপ টু ডেট। চ' তাৰপিছত এড টু ডেছবৰ্ড ক্লিক কৰক। চ' ইয়াত এড কৰিবলৈ ভেৰিফাই কৰিব লাগিব। একেধৰণে আপোনাৰ ইয়াত লাগিব আপোনাৰ ডেট অফ বাৰ্থ। চ' ডেট অফ বাৰ্থখিনি মান্থ, ডেট আৰু ইয়াৰখিনি ডেট, মান্থ, ইয়াৰ দিয়াৰ পিছত ক্লিক কৰক ভেৰিফাই অপশ্যনত। চ' আপোনাৰ গোটেই ডিটেইলছখিনি ড্ৰাইভিঙৰ লাইসেন্সত থকা আপোনাৰ নাম, ফাদাৰ্ছ নেম, এড্ৰেছ, ভিলেজ গোটেইখিনি ইয়াত তথ্যখিনি আহি যাব। আৰু একেদৰে ইয়াতো SQ এটা কোড পাব, যোনটো আপোনাৰ SQ কোডটো ব্যৱহাৰ কৰিব পাৰিব আপোনাৰ DLৰ তথ্যখিনি চোৱাৰ কাৰণে। তো বন্ধুসকল, এই এপছৰ জৰিয়তে আৰু আন কিছুমান বস্তু আপোনালোকে শিকিব পাৰিব। তেতিয়াহ'লে পৰীক্ষাৰ কাৰণে বিভিন্ন চিম্বল চাইনবিলাকৰ বিষয়ে ইয়াত নিজকে টেষ্ট পৰীক্ষা কৰি চাব পাৰিব। আৰু লগতে অন্যান্য ফৰ্মছ বা যিবিলাক ৰুলছবিলাক আছে, সেইবিলাক বিষয়ে ইয়াত আছে, আপোনালোকে নিজে চাব পাৰিব। চ' বন্ধুসকল, ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। আৰু প্লিজ ছাবস্ক্ৰাইব মাই চেনেল এণ্ড ডু লাইক।